নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ পুনৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে এই চৰকাৰী কৰ পাবৰ বাবে আপোনালোকৰ কেইটামান ডকুমেণ্টছ আপলোড কৰিব লাগিব। আপোনালোকে এই ডকুমেণ্টছবিলাক ক'ত জমা দিব আৰু কেতিয়া আপোনালোকে 2023 বৰ্ষৰ চৰকাৰী কৰটো লাভ কৰিব, আজিৰ এইটো ভিডিঅ'ত আপোনালোকক সকলোখিনি দেখুৱাই দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকক এতিয়া মই জনাব বিচাৰিছোঁ যে আপোনালোকে 2023 বৰ্ষৰ কৰটো যিটো পাবলৈ গৈ আছে, তেন্তে আপোনালোকে সেই কৰটো পাবলৈ হ'লে তেন্তে আপোনালোকৰ আধাৰ কাৰ্ড আৰু একাউণ্ট নাম্বাৰ আৰু পেন কাৰ্ড আপোনালোকে এইবিলাক ফটো ষ্টাৰ্ট কৰি আপোনালোকৰ গাঁও পঞ্চায়তত জমা দিব লাগিব। আপোনালোকে এইখিনি জমা দি তাৰপিছত আপোনালোকক আৰু এটা মই আপোনালোকক নটিফিকেশ্যন দেখুৱাই আছোঁ। সিমানটো মই আপোনালোকৰ বাবে নটিফিকেশ্যন দিছোঁ। সেই নটিফিকেশ্যনটো আপোনালোকে ফুল চাওক। অলৰেডি মই আপোনাৰ বাবে নটিফিকেশ্যনটো লৈ আহিছোঁ। আপোনালোকে ইয়াত দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG। আপোনালোকে ইয়াত দেখা পাইছে সকলোৰে বাবে ঘৰ। চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ 40,119টা PMAY ঘৰৰ আবণ্টন লাভ কৰা হৈছে। আপোনালোকে চলিত বৰ্ষত যিটো 2023 বৰ্ষত আপোনালোকক এই বৰ্ষত কিন্তু 40,119টা PMAY ঘৰৰ বাবে আবণ্টন কৰা হৈছে। আপোনালোকে তলপিনে আপোনালোকে এইখিনি ভালদৰে পঢ়ি ল'ব। 2011 বৰ্ষৰ আৰ্থিক, সামাজিক আৰু জাতি পিয়লৰ আধাৰত হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হৈছে। তালিকাৰ সকলো দিশ চাই গাঁও সভাত অগ্ৰাধিকাৰ ভিত্তিত শুদ্ধ তালিকাখন অনুমোদন জনাইছে। এই অনুসৰি অসমত ঘৰ পাবলগীয়া হিতাধিকাৰীৰ সংখ্যা 8,84,725 জন। আপোনালোকে ইয়াত তলপিনে ভালদৰে সকলোখিনি পঢ়ি ল'ব। আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, আপোনালোকক কি সুবিধা দিব, সকলোখিনি আপোনালোকৰ ইয়াত ষ্টেপ বাই ষ্টেপ দিয়া আছে। ইয়াত কৈছে ঘৰৰ লগত শৌচালয় সজাটো বাধ্যতামূলক। ঘৰৰ লগত আপোনালোকৰ কিন্তু শৌচালয় সজাটো বাধ্যতামূলক। তাৰপিছত কৈছে শৌচালয় সাজিবলৈ অতিৰিক্ত 12,000 টকা AMGNREGA। আপোনালোকৰ যিটো জব কাৰ্ড আছে, জব কাৰ্ডত আঁচনিৰ অধীনত দিয়া হয়। 12,000 টকা আপোনালোকৰ জব কাৰ্ডত 12,000 টকা দিব। হিতাধিকাৰী ঘৰ সজা কামত নিজৰ শ্ৰমৰ বিনিময়ত MGNREGAৰ আপোনালোকৰ ইয়াত কৈছে জব কাৰ্ডৰ অধীনত 95 দিনৰ মজুৰি লাভ কৰিব পাৰে। এই অনুসৰি প্ৰথম কিস্তিত কামত 24 দিনৰ, দ্বিতীয় কিস্তিত 36 দিনৰ আৰু তৃতীয় কিস্তিত 35 দিনৰ মজুৰি লাভ কৰিব পাৰিব। প্ৰতিটো কিস্তিৰ টকা ব্যৱহাৰ কৰাৰ অন্তত ফটো তুলি কামৰ খতিয়ান দিলেহে পিছৰ কিস্তি মুকলি কৰি দিয়া হ'ব। আপোনালোকে এতিয়া বুজিব পাইছে যে আপোনালোকৰ যেতিয়া কাম কৰিব, কাম কৰাৰ পিছত আপোনালোকে ফটো তুলি আপোনালোকৰ এইটো দিব লাগিব। তেতিয়াহে আপোনালোকে নেক্সট এটা কিস্তি লাভ কৰিব। তাৰপিছত কৈছে ঘৰ সজাৰ বাবে কিস্তিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা পালে আপোনালোকৰ বাবে নম্বৰ এটা মুকলি কৰি দিয়া হৈছে। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। তাৰপিছত আপোনালোকে এইখিনি ভালদৰে পঢ়ি আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক।